এই জায়গাখিনিত যিটো জায়গাত মই ৰখি আছো বৰ্তমান, এই জায়গাটোত ৰখি মানে ইমান এটা শান্তি আছে নহয়। সেউজীয়া আৰু এইবাক চাইড এই সেউজীয়া মনৰে চাইড চাইডে সেউজীয়া 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 আৰু Hey guys, welcome to my YouTube channel Travel with BK. আৰু আজি মই ভিডিওটো বনাইছো সমতে বহুত দিনৰ মূৰত গেপছৰ মাজত বনাইছো আৰু আজি বিশ্বকৰ্মা পূজা, তো বিশ্বকৰ্মা পূজা উপলক্ষে আজি বহুত কিবা কিবি বজাৰ কৰিব লগা আছে, দোকানত যাম, পূজা কৰিম আৰু বহুত কিবা কিবি কৰিম। তো আজি ভিডিওটোত বেলেগ নহয়, বিশ্বকৰ্মা পূজাৰ আয়োজন আৰু ক'ত কি কৰি আছো সব সকলোখিনি দেখাম। এতিয়া মই যাই আছো এইফালে, এইটো টিহু ৰাস্তা, টিহুত অলপ বজাৰ কৰিম। তো বজাৰ কৰি উঠি বাকীখিনি দেখাই আছো, চাই থাকক। তো গাইজ মালা স্প্ৰে তাৰমানে পলিচ এটা গাড়ীৰ আৰু কল এইবিলাক কল চল এইবিলাক সকলো কিনিলোঁ। কিনি উঠি বৰ্তমান আজি আচলতে 12টা বজাত বিশ্বকৰ্মা পূজা চেছে হ'ব। তো 10টা বজাত 2 ঘণ্টা আছে, 2 ঘণ্টালৈকে দীপক গা ধুবা দিছোঁ। তো এতিয়া আমি ঘৰত যাম, ঘৰত যাই বুট যি আছে আৰু ঠগীৰ বাবে যি ব্যৱস্থা কৰা আছে মায়ে কৰি আছে। তো সকলোলৈ মই দোকান যাম আৰু পূজাটো তাৰপিছত বাকীখিনি ভাবিম। আৰু এইবিলাক চক, এইবিলাক মালা আছে, তাৰপিছত আপোনাৰ এইটো স্প্ৰে আছে এণ্ড নেক্সট এই কল আছে। আৰু গাইজ এই জেগাখিনি মানে মই আছোঁ হেলৈচা পৰাটো আমাৰ ঘৰ বৰগাঁৱৰ যিটো মাজৰ ৰাস্তা আছে, এই ৰাস্তাটোৰ মাজত বৰ্তমান ৰখি ব্লগিংখিনি কৰি আছোঁ। আৰু এই জেগাখিনিত যিটো জেগাত মই ৰখি আছোঁ বৰ্তমান, এই জেগাটোত ৰখি মানে ইমান এটা শান্তি আছে ন গাইজ। এডাল চকবোৰত গাছ, এই গাছৰ তলত এই চাহ পৰি আছে আৰু মোৰ দ কাষে সেউজীয়া আৰু এইবাক চাইড এই সেউজীয়া মনৰে চাইড চাইডে সেউজীয়া 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 আৰু মানে এইবিলাক চব খেতি। আমাৰ অসমততো জানেই খেতি বুলি ক'লে এইখিনি সময়ত আমাৰ ইয়াত চব সেউজীয়া সেউজীয়া হৈ পৰে আৰু এই খেতিবিলাক যেতিয়া ডাঙৰ হয় তেতিয়া আমাৰ এইবিলাক চব হালধীয়া হালধীয়া হৈ পৰে। তো সঁচাই বহুত ভাল লাগে, এনেকুৱা পৰিৱেশত বহুত ভাল লাগে। এণ্ড গাইজ গাড়ী চাড়ীটো ৰাতিপুৱাই একদম ক্লিয়াৰ কৰি থৈ দিছোঁ, কাৰণ সেইবিলাক ভিডিঅ' বনোৱা নহ'ল, মানে আজি যিহেতু টাইম নাই, সময়ৰ অভাৱ। তো সেইবিলাক ভিডিঅ' বনাই থকা নহ'ল। তো গাড়ীখন ধৰা চাফা তাফা কৰা হৈ গ'ল, দোকানটো যোৱাকালি চাফা তাফা কৰি একদম ক্লিয়াৰ কৰি থৈ আহিছোঁ। এতিয়া যাই জাষ্ট শৰাইখন দি সেৱাভাগ ল'লে হ'ল আৰু ঘৰত যাই যিখিনি নাম আছে সেইখিনি কৰিলে হ'ল। তো এই গাড়ী চিকচিকা হৈ আছে, ইয়াত কৰি আৰু নৰি দিয়ক আৰু কিমান কৰিব আৰু, মই অকলে আৰু ঘৰৰখিনিতো আছে, কি আৰু দেওক। গাছ ঘৰৰ পৰা চব এই ঠগীৰ বা শৰাইৰ এই সঁজুলি চব লৈ আহিছোঁ। বৰ্তমান খাৰে আছে ইয়াতে, এইখন দিবাৰ গাড়ী, এখন পূজা চূজা কৰা একদম ৰেডি ক্লিয়াৰ। মোৰ এখনতো মালা চালা অলপ পিন্ধাই দিছোঁ দিয়ক। আৰু এতিয়া বৰ্তমান দীপ আহি আছে, দিবলৈ আছে, দীপক ল'ম আৰু দীপক লৈ দোকান যাই আছোঁ। এনগেছ দোকান আহিলোঁ আৰু দোকান আহি বৰ্তমান এই শৰাই চৰাইৰ এখন ব্যৱস্থা কৰা হৈ গ'ল গোটেইখিনি। মানে এইখন দোকানৰ আজি মানে আমাৰ এই দোকানখনৰ আজি ফাৰ্ষ্ট বিশ্বকৰ্মা পূজা, তো অলপ আয়োজন কৰিছোঁ সৰু সুৰাকৈ শৰাই। আৰু বাকী মোৰ বাহিৰত এই গাড়ীখন আছে, গাড়ীখন ৰ'দতে পৰি আছে, তো সেইবোৰ আজি ধুইছোঁ, একেবাৰে ক্লিয়াৰ কৰি আনিছোঁ। বৰ্তমান এইখন এতিয়া আমাৰ দোকান আৰু গোটেই দোকানখন যেতিয়া ভালদৰে চলে, বিশ্বকৰ্মা বাবা যেতিয়া মোক চকু দিছে তাৰ কাৰণে শৰাইটো আগবঢ়াই দিলোঁ। আৰু এণ্ড গাইজ বৰ্তমান দোকানৰ পূজা চূজা আছে, গতিকে এতিয়া আমি যাই আছোঁ হাৰিভাঙা মাকৰাপাৰ। তো মাকৰাপাৰ মামাৰ ঘৰ সকলোৱে জানে, আগৰ ভিডিঅ'বিলাক যোনে চাই আছে জানে। তো তাতো অলপ পূজা চলি আছে, তো পূজাৰ কাৰণে মা আৰু মই লৈ যাই আছোঁ। এয়া বৰ্তমান হাৰিভাঙা ৰাস্তা আৰু তাতো কিছুমান পূজা চলি আছে, পূজা চূজা আজি কৈছোঁ তো আৰম্ভণিতে কৈছোঁ আজি আমি পূজা এনজয় কৰিম। তো এইবিলাক চব পূজাৰ চব প্ৰসাদ লৈ লৈ আহি আছে এইবিলাক চব। আৰু গধূলি চাগে কৈঠালকুছি যাব লাগিব স্কুল। তো অহাকালি গণেশ পূজা সকলোৱে জানে। তো গণেশ পূজাত আমাৰ জেকেটি ডেন্স একাডেমীৰ সেই আছে, কি কয় ফাংচন আছে। তো ফাংচনৰ প্ৰগ্ৰেম আছে আমাৰ হাৰিভাঙাত, চকতে মেইন গণেশ পূজা উপলক্ষে তাতে ফাংচন পতা হয়। তো তাতে আমাৰ প্ৰগ্ৰেম আছে, তো তাৰ ৰিহাৰ্চেলৰ কাৰণে আমি বৰ্তমান গধূলি যাব লাগিব কৈঠালকুছি। তো এইটো যে আজি এইখিনিয়ে দেখি আছোঁ, গোটেই চাই থাকক, বাকী গোটেইখিনি দেখি আছোঁ। এনগাছ বৰ্তমান বিশ্বকৰ্মা খানা চানা খোৱা হ'ল আৰু এতিয়া মই ঘৰ পিনে যাই আছোঁ। আৰু ঘৰৰ পিনে মই যোৱা কথা আছিল কৈঠালকুছি, কিন্তু বৰ্তমান বতৰৰ অৱস্থা একদম বেয়া, মানে একদম বতাহ আহি আছে, ঘূৰ্ণী বতাহ আহিছে। মানে বতাহ বুলি ক'লে ভুল হ'ব, আচলতে ধুমুহা আহিছে, এইবিলাক চাব পাৰে ডাইৰেক্ট। এতিয়া যোৱা হয় নে নহয় সেইটো কনফাৰ্ম ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা অৱস্থাততো যাব নোৱাৰি না। এইবিলাক চাওক ধুমুহাৰ বতৰ, মানে বতৰটো অলপ আগতে কি বতৰ আছিল, এতিয়া কি বতৰ হৈছে এতিয়া ক'বাই নোৱাৰি, হঠাৎ বদলি গ'ল মানে।
আৰু এইবিলাক চক গাইছ এইমাত্ৰ বতাহ বৰষুণ আহিছিল এইমাত্ৰ গাছ চাছ পুৰা অৱস্থা গাইছ বহুত বতাহ আহিছিল বৰষুণ আহিব বুলি ভাবিছোঁ ওপৰত চক বৰষুণ আহিবও পাৰে ডাইৰেক্ট লগিন ক'ব নোৱাৰোঁ বৰ্তমান মানে বতাহ ইমানে বতাহ দিছে প্ৰত্যেক জেগাত ৰখি ৰখি আহিব লগা হৈছে কাৰণ মাক আৰু থলোঁ ঘৰত বা গাড়ীখন থলোঁ গাড়ীখন থৈয়ে ডাইৰেক্ট এই বাইকখন লৈ আহিছোঁ বিশ্বকৰ্মা পূজা বুলি এইখন অলপ চলাব লাগে বহুত দিন চলা নাছিলোঁ তো আহিলোঁ কৈথাল গৈছে তো আহি আছোঁ বৰ্তমান কিন্তু এই অৱস্থা আৰু এইটো ৰাস্তাত তাৰমানে ৰাস্তাটো বহুত ভাল হৈছে তো ভালে সেইকাৰণে অলপ গাড়ী চলাই ভাল লাগে এইটো ৰাস্তাত তো বলক গেছ ফাইনেলি এইবাৰ বৰ্তমান স্কুল পাইছোঁ কৰি আছে মানে 1 day later. তো গাইছ সেইদিনা ভিডিঅ'টো সমাপ্ত কৰিবলৈ নহ'ল কাৰণ বহুত ভাগৰ লাগিছে ডেন্স ৰিহাৰ্চেল কৰি তো সেইবাবে এতিয়া মৰ্ণিং দোকান যাই আছোঁ সেইখিনি সময়ত মই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ তো বিশেষ গাইছ